নমস্কাৰ মৰামি কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি থাম্বনেইল দেখি নিশ্চয় গম পাইছে আমাৰ গুণৰ আজি মোবাইল ফটোশ্বুট কৰা হৈছে। তেন্তে দেৰি নকৰো আজি আমাৰ ভিডিঅটো আৰম্ভ কৰো। আমাৰ গুণক এইবোৰ বস্তু যোগাৰ কৰি দিয়া হৈ গৈছে আৰু সৰু ল'ৰা ছোৱালীবোৰ এনেও বস্তুবোৰ চুব পালে বহুত ভাল পায়। তাক ফটো উঠাবৰ কাৰণে বহুত চেষ্টা কৰি আছো, কিন্তু সি বস্তুবোৰ চুই আছে, খেলিব চেষ্টা কৰি আছে আৰু তাৰ মাজতে আমিও ফটো উঠাবৰ কাৰণে চেষ্টা কৰিম বাৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। তাক হাঁহিব দিলে হাঁহে বাৰু, কিন্তু বস্তুখিনি চুই আছে ভালদৰে। তাক প'জ দিব দিলে নাজানে যে সৰু ল'ৰা, তথাপিও চেষ্টা চলাই আছো আৰু দেখুৱাই যাম। আপোনালোকে চাই যাব আৰু শেষত ফটো কেইখন কেনেকৈ ললো সেইটো দেখাম। অৱশেষত ৩-৪খন মান ললো ফটো আৰু আপোনালোককো দেখুৱাই দিছো। সেয়া সেইখন আমাৰ ফটোশ্বুট হৈ গ'ল। তাৰ পিছত ভাবিলোঁ মই এটি মমৰ ৰেচিপি আগবঢ়াওঁ। মই মমৰ কাৰণে মাংস লৈছোঁ অলপ আৰু সৰু সৰুকৈ আদা কাটি লৈছোঁ আৰু 4টা জলকীয়া লৈছোঁ, কেঁচা জলকীয়া, আৰু ডাঙৰ চাইজৰ মই এটি পিঁয়াজ লৈছোঁ। আৰু তাৰপিছত মই পানী অকণমান চচপেন এটাত বহাই দিছোঁ, ভালদৰে উতলিব দিছোঁ। তাৰপিছত ভালদৰে মই মাংসখিনি ধুই থৈছিলোঁ গৰম পানীৰে, আৰু এতিয়া মই গৰম পানীখিনি দি দিছোঁ আৰু জলকীয়া কেইটাও দি দিছোঁ আৰু আদা কেইটুকুৰামান দি দিছোঁ। আৰু পিঁয়াজো দি দিলোঁ মই অকণমান, আৰু নিমখ সোৱাদ অনুসৰি দি দিছোঁ। আৰু মই ময়দা অকণমান লৈছোঁ আৰু নিমখ অকণমান দিছোঁ আৰু ভালদৰে এইখিনি মঠি ল'ম। এইখিনি ভালদৰে মোৰ মঠা হৈ গ'ল। তাৰপিছত মই আমাৰ ঘৰৰে নৰসিংহৰ পাত কেইটামান দি দিছোঁ, ভাল গোন্ধ এটা আহিবৰ বাবে। চুপখিনিও হ'ব, একেলগে মাংসখিনিও বইল হ'ব। আৰু মান ধনিয়া দি দিছোঁ, জিৰা গুড়ি দিছোঁ এচামুচ। এয়া হৈ গ'ল চুপখিনি। তাৰপিছত মাংসখিনি আৰু কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ মিহলি কৰি ল'লোঁ। অকণমান নিমখ দি দিছোঁ, বেছি মছলা ব্যৱহাৰ নকৰোঁ মই ইয়াত। আৰু এতিয়া ভালদৰে সৰু সৰুকৈ লুচি আকাৰত বেলি লৈছোঁ আৰু 1 চামুচ মই ইয়াতে মাংস আৰু পিঁয়াজৰ মিশ্ৰণখিনি দি দিছোঁ। আৰু মই মমৰ বেলেগ শ্বেপ নিদিওঁ, এটি সহজ শ্বেপ দিম। যিসকল মানে নাজানেও, বহুতে মানে শ্বেপ দিব নাজানে, সেইসকলেও মানে এনেকৈ শ্বেপ দি বনাব পাৰিব। একদম সহজ শ্বেপ হয়তো। হৈ গ'ল মোৰ এইকেইটা। এতিয়া মই বনাম। মই এটি চাউল ধোৱা খৰাহী লৈ লৈছোঁ সৰু, তাত অকণমান মিঠাতেল দি দিছোঁ। ভালদৰে লেটিয়াই দিব মিঠাতেলখিনি। মই ম'ম' বনোৱা বাচন মই ব্যৱহাৰ কৰা নাই, মই এইটোতে বনাম। আৰু এটা এটাকৈ দি দিছোঁ। আৰু ম'ম'খিনি দিয়াৰ আগতে মই কুকাৰ এটাত ভালদৰে গৰম পানী হ'বৰ কাৰণে, উতলিবৰ কাৰণে আগতে মই বহাই থৈছিলোঁ এইখিনি। তাৰ ওপৰত মই ম'ম'কেইটা দি দিছোঁ, ম'মৰ খৰাহীটো, আৰু ইয়াতে মই ঢাকন লগাই দিম। আৰু 15 মিনিটমান পিছত এয়া আমাৰ ম'ম'কেইটা হৈ গ'ল আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে ঘৰত বনাই খাবচোন। আৰু কেনেকুৱা পালে মোৰ ৰেচিপিটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।